16 বা 17 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ দিব, অলমষ্ট ফাইনেল। তাৰ আলম লৈ আমি নিৰ্বাচন সম্পৰ্কে যথেষ্ট আলোচনা কৰিছো। 4জনীয়া BPF দলৰ এটা কমিটিয়ে চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ গোটেই টিমটোক আমি লগ কৰিছো। বিহুৰ আগত প্ৰায়বিলাক ৰাজনৈতিক দলে কৈছে, কোনোবা যদি এটা দুটাই অপোজ কৰিছে বেলেগ কথা, বিহুৰ আগত হ'বই। মুঠৰ ওপৰত নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ সাজু হৈছে, খালি প্ৰাৰ্থী ঘোষণা কৰিবলৈ বাকী আছে। কেণ্ডিডেট বিলাকে মানে 20 দিনো সময় নাপায় নিৰ্বাচন খেলিবৰ কাৰণে। BPF দলে BTCত খুব ভাল ৰিজাল্ট কৰিব পাৰিম। আমি এই মুহূৰ্তলৈকে আজিও পৰামৰ্শ আগবঢ়াইছে, আমি 15টাতে খেলাতে আছো। এই 25 তাৰিখৰ পৰাই প্ৰত্যেকটা ব্লকত বেনিফিচাৰীসকলক বস্তু দিয়াৰ লগতে আমাৰ ৰাইজক মাতি প্ৰায় 10,000কৈ এটা ব্লকত মানুহ গোট খুৱাই আমি সভা আৰম্ভ কৰিম। গুৰুত্বপূৰ্ণ কেইবাটাও আলোচনা হৈছে। মূলতঃ যোৱাকালি আমি 4জনীয়া BPF দলৰ এটা কমিটিয়ে চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ গোটেই টিমটোক আমি লগ কৰিছো আৰু আমাৰ কথাখিনি কৈছো। একেটা ফেজতে BTCৰ ইলেকশ্যন হ'ব লাগে। বেলেগৰ লগত ক্লাব কৰি পেলাই 2 দিন আমাৰ কৰিব নালাগে বুলি কৈছো, তেওঁলোকে প্ৰায় সন্মতি জনোৱাৰ নিচিনা। দ্বিতীয়তে আমি কৈছো বিহুৰ আগত প্ৰায়বিলাক ৰাজনৈতিক দলে কৈছে, কোনোবা যদি এটা দুটাই অপোজ কৰিছে বেলেগ কথা, বিহুৰ আগত হ'বই। আজি তাৰ আলম লৈ আমি নিৰ্বাচন সম্পৰ্কে যথেষ্ট আলোচনা কৰিছো আৰু আলোচনাত আমি চিট ৱাইজ আলোচনা নকৰিলেও আগন্তুক দিনত আমাৰ পাৰ্টিৰ যিটো টেম্পো, সেই টেম্পোটো উঠাবৰ কাৰণে 25 তাৰিখৰ পৰাই প্ৰত্যেকটা ব্লকত বেনিফিচাৰীসকলক বস্তু দিয়াৰ লগতে আমাৰ ৰাইজক মাতি প্ৰায় 10,000কৈ এটা ব্লকত মানুহ গোট খুৱাই আমি সভা আৰম্ভ কৰিম। তাৰ একেটা সময়তে 25 তাৰিখৰ পৰা পৰ্বতজোৰাৰ ফালৰ পৰা আমি এফালে ওদালগুৰিৰ পৰা আৰম্ভ কৰিম, এফালে পৰ্বতজোৰাৰ পৰা আমাৰ চিফে প্ৰত্যেকটা সাব ডিভিজনেল হেডকোৱাৰ্টাৰ, তাৰমানে জিলা ভিত্তিক আমাৰ যি পাৰ্টি জিলা, তেওঁ ৰাজহুৱা সভা কৰিব। গোটেই আপ টু প্ৰাইম মিনিষ্টাৰ প্ৰগ্ৰাম, যিটো প্ৰাইম মিনিষ্টাৰ প্ৰগ্ৰাম মাৰ্চৰ 9 তাৰিখৰ আগত হোৱা কথা আছে, প্ৰাইম মিনিষ্টাৰ প্ৰগ্ৰামলৈকে আমি সভা সমিতি কৰিম। আমি আগন্তুক নিৰ্বাচনত কেনেধৰণে আমাৰ শ্লোগান হ'ব, পোষ্টাৰ হ'ব, বেনাৰ হ'ব, সেইবিলাকো আমাৰ আজি পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে। মুঠৰ ওপৰত নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ সাজু হৈছে, খালি প্ৰাৰ্থী ঘোষণা কৰিবলৈ বাকী আছে। গতিকে এই প্ৰাৰ্থী ঘোষণাটো যেহেতু 16 মাৰ্চত আমাৰ ৰাজ্যসভা নিৰ্বাচন আছে, 16 মাৰ্চত ৰাজ্যসভা নিৰ্বাচনৰ আগত, ৰাজ্যসভা নিৰ্বাচনৰ দিনাই নহলে পিছদিনা 16 বা 17 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ দিব, অলমষ্ট ফাইনেল। গতিকে ৰাজ্যসভা নিৰ্বাচনলৈকে ডিক্লেয়াৰ নিদিয়ে। গতিকে সেই ক্ষেত্ৰত এইবাৰ কেণ্ডিডেট বিলাকে মানে 20 দিনো সময় নাপায় নিৰ্বাচন খেলিবৰ কাৰণে। গতিকে আমি সেইকাৰণে এতিয়াৰ পৰাই নিৰ্বাচন হিচাপে আমি আগবাঢ়িছো আৰু মই ভাবো যে আমি BPF দলে BTCত খুব ভাল ৰিজাল্ট কৰিব পাৰিম। আমি এই মুহূৰ্তলৈকে আজিও পৰামৰ্শ আগবঢ়াইছে, আমি 15টাতে খেলাতে আছো এতিয়াও। কিন্তু ষ্ট্ৰেটেজিকেলি আমাৰ চিফক দায়িত্ব দিয়া আছে যে যদি আমি NDA সম্পৰ্কে কিবা পাতিব লাগে আপুনি পাতিব, আপোনাক অধিকাৰ দিয়া হৈছে। কিন্তু আমাৰ হাউচৰ কথা হৈছে আমি 15টাই খেলিম।